নমস্কাৰ আখলৰ জুতিলৈ সকলোকে স্বাগতম জনাইছো এটা নতুন ৰেচিপিৰ সৈতে মই জিনসি পুনৰ আহিছো আপোনালোকৰ ওচৰলৈ আজি মই বনাবলৈছো খৰিচাৰ সৈতে গাহৰি মাংসৰ বইল এই ৰেচিপিটো মই মোৰ এজন দাদাৰ পৰা শিকি লৈছো আশা কৰো আপোনালোকে ৰেচিপিটো চাই ভাল পাব আৰু যদি ৰেচিপিটো চাই আপোনালোকে ভাল পায় তেতিয়া ৰেচিপিটো লাইক কমেন্ট আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকল লোকে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব ঠিক আছে আহক এতিয়া আমি আজিৰ ৰেচিপিটো আৰম্ভ কৰো ৰেচিপিটোৰ বাবে মই লৈছো গাহৰি মাংস 250 গ্ৰাম আদা নহৰু জলকীয়াৰ পেষ্ট 4 চামুচ ৰেড মিৰ্চ পাউডাৰ 1 চামুচ নিমখ সোৱাদ অনুযায়ী এটা বইল আলু এটা বিলাহী এনেদৰে কাটি লৈছো এটা পিয়াজ এনেদৰে কাটি লৈছো পাতলকৈ আৰু খৰিচা লৈছো 1 চামুচ খৰিচাটো মই দেখাবৰ কাৰণে পাহৰি গলো এই গুটেই বস্তুখিনি মই 250 গ্ৰাম মাংসৰ জোখতে লৈছো প্ৰথমে এখন কেৰাহীত পানী উতলিবলৈ দিছো অলপমান উতল আহোতে ইয়াত মই কাটি লোৱা পিয়াজখিনি দি দিছো আৰু এতিয়া পিয়াজৰ স্মেল অহালৈকে ঢাকি ৰাখিম আৰু এটা কথা ইয়াত পানী 250 গ্ৰাম মাংসৰ জোখতে দিছো আপোনালোকেও মাংসৰ জোখ অনুযায়ীহে পানী দিব যাতে একেখিনি পানীতে মাংসখিনি সিজি যায় আৰু এতিয়া পিয়াজৰ স্মেল অহা ষ্টাৰ্ট কৰিছে আৰু ইয়াত মই আদা নহৰু জলকীয়াৰ পেষ্ট 2 চামুচ দি দিছো আৰু পুনৰ ঢাকন মাৰি আদা নহৰুৰ স্মেল অহালৈকে ওয়েট কৰিছো এতিয়া প্ৰায় 2 মিনিট মানৰ পাছত মাংসখিনি দিছো আৰু অলপমান নিমখ দিছো মাংসখিনি সিজিবৰ কাৰণে আৰু এতিয়া ঢাকন দি পুনৰ সিজিবলৈ দিছো আপোনালোকে যদি আলু বইল নকৰাকৈ ডাইৰেক্ট দিব খুজে তেতিয়া মাংসটো আধা সিজা হওঁতে কাটি দি দিব এতিয়া মাংসখিনি প্ৰায় সিজিলেই ইয়াত মই কাটি লোৱা বিলাহীখিনি গলিবলৈ দি দিছো আৰু এতিয়া বিলাহীখিনি গলাৰ পিছত মই বইল কৰি ৰখা আলু ভাঙি লৈ দি দিছো আৰু পুনৰ ঢাকন মাৰি 2-3 মিনিট মান সিজিবলৈ দিছো আৰু এতিয়া ইয়াত মই নিমখ দিছো জোখ অনুযায়ী ৰেড মিৰ্চ পাউডাৰ 1 চামুচ আৰু বাকি থকা পেষ্টখিনিও দি ভালদৰে লৰাই দিছো আৰু এতিয়া ইয়াত 1 চামুচ খৰিচা দি পুনৰ লৰাই দিছো ধ্যান ৰাখিব প্ৰথমে মাংস দিওতেও অলপমান নিমখ দিছিলো সেই কাৰণে এতিয়া অলপ চাই চিতি দিব এতিয়া পুনৰ 5 পৰা 10 মিনিট কম ফ্লেমত সিজিবলৈ দিছো আৰু এতিয়া মাংসখিনি সম্পূৰ্ণ সিজাৰ পিছত লৰাই লৈ নমাই থৈছো আৰু আপোনালোকে ইচ্ছা কৰিলে ইয়াত ধনিয়াও কাটি দিব পাৰে এয়া আজিৰ গাহৰি মাংসৰ বইল ৰেচিপি হৈ গ'ল
আৰু আপোনালোকে এই ৰেচিপিটো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব